guys, welcome back to my YouTube channel. Madijol bolo bese video to আৰম্ভ হ'ল। So guys, আজি ভিডিওটো হ'বলৈ গৈছে গাহৰি মাংসৰ লগত লাই শাকৰ জুতি ভাবিছো এটা মজা হ'ব। মানে আজি মানে আপোনালোকক মানে এইটা ভিডিওত দেখাম মানে গাহৰি মাংস লাই শাকৰ লগত কেনেকৈ বনাব পাৰি, কেনেকৈ মানে সহজ হয় বনালে একদম আমাৰ লোকেল আমাৰ অসমীয়া মানে ট্ৰেডিশনেল একদম মানে হেনেকৈ মানে খৰিত একদম মানে জুইত একদম বনাই দেখাম আপোনালোকক। সেইবাবে সকলোকে কৈছোঁ এটা লাইক মাৰি দিব ভিডিওটো। আপোনালোকক A to Z গোটাই একেবাৰে কেনেকৈ বনাই মানে কি বস্তু লাগে সকলোবিলাক কম আপোনালোকে চাই দিব। প্ৰথমে আমি মানে খৰি ল'ব আহিছোঁ, আমাৰ এই খৰি মানে বাঁহ এইবিলাক চাই লওক আপোনালোকে। তো তাৰপিছত আপোনালোকে মানে এখন চৌকা লৈ আহিব। পোনপ্ৰথমে আপোনালোকে গাহৰি মাংসখিনি বইল কৰাৰ লগতে ইয়াতে নিমখ দি দিব। 1 কেজি গাহৰি মাংসত মানে 2টা আলু লাগিব আৰু 5টা মানে পিয়াজ। তাৰপিছত আপোনালোকে গাহৰি মাংসটো এনেকৈ তাৰ মানে নমাই ল'ব। মানে ফ্ৰাই কৰা সেইকাৰণে মানে অলপ মানে ইয়াৰে মানে মাংসখিনি মানে তেলটো ওলাই আছোঁ চাওক আপোনালোকে অলপমান নিমখ দিব। 10 মিনিট পাছত আপোনালোকে মানে এইখিনি মানে এনেকুৱা হ'ব চাই লওক। এইখিনি আপোনালোকে মানে খাব পৰা হ'ব। তাৰপিছত আপোনালোকে তেল দি কিনে মানে ইয়াতে মানে পিঁয়াজ আদা নদিব নালাগে, অকল পিঁয়াজখিনি মানে ভালকৈ মানে লাৰি দিলে হ'ল। তাৰপিছত খুন্দা মছলাখিনি দি দিব, তাৰপিছত এনেকুৱা এটা হ'ব। তাৰপিছত আপোনালোকে মাংসখিনি পেলাই দিব তাতে বইল কৰা মাংসখিনি। তাৰপিছত এনেকুৱা মানে অলপ সময় মানে লাৰি থাকিব। তাৰপিছত আলুখিনিও দিব, এতিয়া মানে ভাল হ'ব। আৰু আমি মানে পুৰা মাংস খাই মানে ষ্টিকডালত ভৰাই লৈছোঁ ধুনীয়াকৈ মানে খাম, বহুত সহজ হয়। আৰু মই পুৰা মাংসখিনি বনাম পিছত। তাৰপিছত ইয়াতে মানে আপোনালোকে হালধি, গৰম মছলা, মিট মছলা সকলোবিলাক মছলা মানে দি দিব, লগতে নিমখটো দিব দিয়কচোন। আৰু এতিয়া লাৰি দিব লাহে লাহে একদম চাই থাকক আপোনালোকে। আপোনালোকে 2টা বিলাহী দি দিব তাতে 1 কেজি মাংসত। যদি ইয়াতে আপোনালোকে লাই শাকখিনিও দি দিব, একদম ধুই কিনে দিব। তো মোটামুটি মানে গাহৰি মাংসখিনি হ'বই আৰু তাৰপিছত মানে লাৰি আছোঁ 5 মিনিটমান পিছত হৈয়ে যাব একদম। সেয়া চাওক আপোনালোকে গাহৰি মাংসখিনি। শেষত মানে ধনিয়াও দিছোঁ আৰু মানে ইয়াতে মানে আঞ্জা খাম যিহেতু সেইবাবে মানে পানীও দিছোঁ। চ' ফাইনেলি আমাৰ গাহৰি মাংস ইজ ৰেডি। ইয়াতে চাওক আপোনালোকে ইয়াতে এতিয়া মানে গাহৰি মাংসখিনি পুৰি আছোঁ, মানে পুৰা গাহৰি মাংসখিনি এতিয়া পুৰিলোঁ। সেয়া চাওক আপোনালোকে গাহৰি মাংসখিনি কি ধুনীয়া হৈছে। আপোনালোকে এনেকৈ ঘৰত বনাব পাৰে গাহৰি মাংস। ভাত আঞ্জা ৰেডি, তো খাই দিম দোকান নেকি? বাই বাই।